শ্ৰীমতী মণিকা দেৱী। মই চিলাপথাৰ মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী। আজি মই স্বচ্ছ ভাৰত অভিযানৰ বিষয়ে কিছু বক্তব্য ৰাখিবলৈ আগবাঢ়িছো। ভুল হলে ক্ষমা কৰিব। স্বচ্ছ ভাৰত অভিযান। স্বচ্ছ মানেই হ'ল পৰিষ্কাৰ। স্বচ্ছতাই হ'ল আমাৰ পৰিচয়। আমি জানো য'ত স্বচ্ছতা তাতেই দেশৰ উন্নতি। যিহেতু স্বচ্ছতাৰ অবিহনে আমি উন্নতিৰ কথা চিন্তা কৰিব নোৱাৰো। কাৰণ এই স্বচ্ছতাৰ মাধ্যমেৰে এজন ব্যক্তিয়ে নিজৰ কৰ্ম জীৱনত আগুৱাই যাব পাৰে। স্বচ্ছতা য'ত আছে দেশৰ প্ৰতিজন ব্যক্তিৰ কৰণীয়তা তথা দায়বদ্ধতা। যদি আমি স্বচ্ছ ভাৰতৰ এজন নাগৰিক হিচাপে পৰিচয় দিব বিচাৰো, তেন্তে আমি সমাজৰ প্ৰতিজন ব্যক্তিকে সজাগ কৰি তুলিব লাগিব। কাৰণ আমি কেৱল নিজেই স্বচ্ছ হলেই নহব, স্বচ্ছ কৰি তুলিব লাগিব আমাৰ অঞ্চল তথা সমাজখন। স্বচ্ছ ভাৰত অভিযান হ'ল ভাৰত তথা কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা এক চাফাই অভিযান। এই অভিযানৰ দ্বাৰা ঘৰে ঘৰে শৌচালয় নিৰ্মাণ, ঘৰে ঘৰে খোৱা পানীৰ ব্যৱস্থা, ৰাস্তা ঘাট চাফা কৰা আদিতে সামৰি লোৱা হৈছিল। স্বচ্ছ অভিযানক ক্লিন ইণ্ডিয়া মিছন বুলিও জনা যায়। আমাৰ দেশ ভাৰতবৰ্ষখনক স্বচ্ছ কৰাৰ সপোন পোনপ্ৰথমে দেখিছিল জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে। এই সন্দৰ্ভত গান্ধীজীয়ে কৈছিল, স্বচ্ছতা স্বাধীনতাতকৈ বেছি গুৰুত্বপূৰ্ণ। স্বচ্ছ ভাৰত অভিযান 2014 চনৰ 2 অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে ৰাজধানী দিল্লীৰ ৰাজঘাটত আৰম্ভ কৰিছিল। প্ৰধানমন্ত্ৰীদেৱে কয়, আমাৰ দেশ স্বচ্ছ কৰাটো এজন ব্যক্তি তথা চৰকাৰৰ কাম নহয়, এয়া সমগ্ৰ দেশবাসীৰ কাম। সেয়ে এই উদ্দেশ্যৰে প্ৰধানমন্ত্ৰীদেৱে হাতত ঝাৰু লৈ সমগ্ৰ দেশবাসীক আহ্বান কৰি কৈছিল, মই নিজেও লেতেৰা নকৰো আৰু আনকো কৰিব নিদিওঁ। গতিকে স্বচ্ছতাৰ সন্দৰ্ভত আমি শিক্ষিত যুৱক যুৱতী হিচাপে গাঁৱত থকা প্ৰতিজন প্ৰাপ্তবয়স্ক লোকসকলক এই স্বচ্ছতা সন্দৰ্ভত সজাগ কৰি তুলিব লাগিব আৰু স্বচ্ছতাৰ দিশত আগুৱাই যাবলৈ জড়িত কৰিব লাগিব, যাতে তেখেতসকলে জাবৰ জোথৰ প্লাষ্টিক আদি য'তে ত'তে ৰাস্তা কাষত নেপেলাই কোনো এঠাইত জমা কৰি নিষ্কাশনৰ ব্যৱস্থা কৰে। এনেদৰে আমি নিজক নিকা কৰিব লাগিব। তাৰ পিছত ঘৰখন, অঞ্চলখন আৰু সমাজখন। তেতিয়াহে আমি স্বচ্ছ ভাৰতৰ প্ৰকৃত নাগৰিক হিচাপে নিজকে পৰিচয় কৰিব পাৰিম। শেষত স্বচ্ছ ভাৰত, স্বচ্ছ মিছন, নিকা সমাজ আমাৰ অসম।